হেল্ল' গাইছ, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ফালে এয়া দেখিছেনে, মানে ৰোৱা কৰিলে এই মাটিকণত সদায় আগতীয়াকৈ খেতি কৰে, কিমান ভাল লাগিছে ন। তাৰপিছতে আমি মানে মানুহ এঘৰলৈ আহিছিলোঁ কিবা দৰকাৰ এটাৰ কাৰণে। ওচৰতে যদিও অহা নহয়েই, কিন্তু আজি প্ৰথম আহিছোঁ। আহি এই বস্তুটো দেখিলোঁ, শালিকাটো ইমান ধুনীয়া দেখিছেনে। সিহঁতি মানে এইটো ঘৰত পুহিছে, বহুত সৰুৰ পৰাই ৰাখিছে পোৱালিটো, আৰু ইমান মৰম লগা নহয়। যিটো কয় তাকেই বুজি পায়। সি মানে বেছিকৈ পেপচি আৰু বিস্কুট খাই ভাল পায় ন, মাছ মাংস একো নাখায়। কিন্তু সি পেপচি খাবলৈ মাতিছে ন, সি গৈছে। তাৰপৰা সেইখিনিতে ৰখিবলৈ কৈ দিয়াৰ কাৰণেতো ৰখিলে। একদম সৰুৰ পৰা ৰাখিছে, মানুহে যেনেকৈ শিকাইছে সিও তেনেকৈয়ে শিকিছে। মানে ইমান মৰম লগা নহয় শালিকাটো। কিন্তু ইয়াৰ যে এটা কথা কি গম পায়নে, মানুহ যে বহিবগৈ লাগে ন, ভৰি চৰিবিলাক ইমান বেছি খুটে ন। ডাঙৰ মানুহতকৈও সৰু ল'ৰা ছোৱালীবিলাক দেখিলে মানে হাত ভৰিবোৰ কামুৰিবলৈ যায়। মানে সৰু ল'ৰা ছোৱালীবিলাকলৈ ভয় নকৰে যে, সৰু সৰু ভৰি দেখিলেই হ'ল মুঠতে। তাৰপিছতে এইজনী মই সিহঁতৰ ভিতৰত গৈ বহিছোঁগৈ। তাৰপিছতে আমাক ক'ল্ড ড্ৰিংকছ আৰু বিস্কুট দিলে, যিহেতু গৰমত চাহ খাবলৈ মন নাযায়। তাৰপিছতে খালোঁ, খাই পেলাই ঘৰলৈ আহিলোঁ। কিন্তু চাওক ইমান ধুনীয়াকৈ সেই মানুহখিনি দেখিছেনে, ৰুইয়ে আছে এতিয়ালৈকে ইমান ৰ'দত। আজি বাৰু ৰ'দটো কম বাৰু সেয়া। তাৰপিছতে